তো হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই অমৃত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। তো আজি ভিডিঅ'টো অকণ লেটকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ দিনটো আপোনালোকে গম পায় আমাৰ খেল আহি আছে তেজপুৰ প্ৰ' লীগ ছিজন 2। তো অকণ ভিডিঅ'টো দিনত অলপ খেলৰ কামত লাগি যিহেতু আমাৰ খেল অহাকালিৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে। তো দিনত অকণ খেলৰ কামত অলপ ব্যস্ত হৈ আছিলোঁ। তো আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলোঁ আৰু ইয়াৰ আগৰ ব্লগটোত মই কৈছিলোঁ যে আমাৰ টীমত এবাৰ এজন স্পেচিয়েল প্লেয়াৰে খেলিব। তো তেখেত আহি আছে এতিয়া। প্ৰথম মোৰ ঘৰলৈকে আহিব। তো গোটেইখিনি মই দেখাব চেষ্টা কৰিম মোৰ ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তো আমি এতিয়া আহিছিলোঁ স্কাই স্পৰ্টছত। আমাৰ জাৰ্চিবোৰ ইয়াতে দিয়া হৈছিলে। তো আমি চবৰে নিজৰ জাৰ্চি পালোঁ, কিন্তু ইয়াৰ অলপমান কিবা এটা মিষ্টেকৰ কাৰণ এতিয়া পোৱা নাই, কিন্তু ৰাতিলৈকে আহি যাব। তো ৰাতি হ'লেও আমি কালেক্ট কৰি ল'ম। তো যিহেতু আপোনালোকক কৈছিলোঁ এজন স্পেচিয়েল প্লেয়াৰ আহি আছে। তেজপুৰ পাবলৈ বেছি টাইম নালাগে, খুব বেছি আধা ঘণ্টামান লাগিব। আমি অলপ ফিল্ডত গ'লোঁ, ফিল্ডত যিহেতু কাম চলি আছিলে চাই আহিলোঁ, অলপমান বজাৰ চজাৰ কৰিলোঁ অহাকালি খেলৰ কাৰণে। এতিয়া আমি আকৌ ৰাতি আহিম 10টা বা 11টা বজাত ইয়াৰ জাৰ্চিটোৰ কাৰণে। তো এতিয়া যাওঁ ঘৰলৈ। ঘৰত খানা পিনা কিবা আয়োজন কৰা হৈছে, মই এইখিনি দেখাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্লেয়াৰ আহিব, স্পেচিয়েল প্লেয়াৰ এইফালে আহি পাই গ'লি। মই স্পেচিয়েল প্লেয়াৰ। তো তুমি TPL ৰ বিষয়ে কিবা ক'বা? বহুত ভাল লাগিব আজি তেজপুৰ প্ৰ' লীগ। তেজপুৰ প্ৰ' লীগ, য়েছ। তেজপুৰ প্ৰ' লীগ আমি কালিৰ পৰা খেলিম। আমি জাষ্ট আহি পালোঁ এতিয়া গুৱাহাটীৰ পৰা। আহি পেলাই আমি এতিয়া মেডিচিন খাই আছোঁ, গাটো বেয়া অলপমান। মেডিচিন খাই কিনে ধুনীয়াকৈ শুম আৰু কালিৰ পৰা আমি জোৰদাৰ হৈ কিনে ক্ৰিকেট খেলিম। জন আছে, ইফালে জন আছে। জন কেনেকুৱা এক্সাইটেড নে? এক্সাইটেড বহুত মানে, আৰু খেলিব ফুল ৰেডি। ফিল্ডত চবে আহিব চাবলৈ, দেখি পাবা আৰু একদম মজা লাগিব। আমাৰ ইউটিউব 11ৰ কেপ্টেইন আছে বিকাশ দা। হয়, ইফালে আমাৰ কেপ্টেইন। এইটো বেলেগৰ কেপ্টেইন হয়, তেজপুৰতো বেকন হয় ন। ৰাইট। কেপ্টেইনশ্বিপ কাক দিব লাগে যোনে চবকে জানে মানে। আৰু একচুৱেলি আমাৰ টিমটোৰ নাম গ'ল তোমাৰ ছ'চিয়েল মিডিয়া টিম হয় আমাৰ। আমাৰ এতিয়া ইউটিউব 11 টিম আছে গুৱাহাটীত। অ'কে। গোটেই টিমটোক মই চিনি পাওঁ মানে, কোনে কিমান ভাল খেলে এইটো মই জানো মানে গোটেইকেইটাকে। অ'কে। ইয়াতে মই এতিয়া নাজানো না, ইয়াতে মই নতুন এতিয়া। আৰু আমাৰ বহুতখিনি কষ্ট হৈছে, তো তাৰ বাবে বিকাশ আহিলে আমাৰ লগত খেলিবলৈ বহুতেই ভাল লাগিছে। আৰু মানে একদম আৰু মানে আৰু কথাষাৰ ৰাখিলে, আহি পাইছে ইমান দেৰিলৈকে, বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ। আৰু ইফালে আছে ফাৰ্ডিন এক্সাইটেড নে? ইফালে হৈ গ'ল খানা। পোলাও মাংস বহুত দিনৰ মূৰত খাম। বহুত দিনৰ মূৰত নেকি? পোলাও মাংসৰ লগত আমাৰ এটা গভীৰ সম্পৰ্ক আছে। গভীৰ সম্পৰ্ক। ইফালে চব খাবলৈ বহিছোঁ, খাই লওঁ। খাই লৈ পেলাই বাকীখিনি দেখাই আছোঁ। আমি এতিয়া ভাত পানী খাই বৈ ওলাই আহিলোঁ বিকাশহঁতক থ'বলৈ, কাৰণ বিকাশ য'ত থাকিব আমি থ'বলৈ ওলাই গৈ আছোঁ। এতিয়া পাইছোঁ মিছন চাৰিআলি। ইফালে বিকাশ আছে, গাড়ী চলাই। ৰাতিপুৱা উঠিব লাগিব খালি চিধা ন? নহয়, এইফালে এইটো চাইডে ৰাইট, য়েছ। ইফালে পিছফালে ফাৰ্ডিন, ইফালে জন। তো কালি ৰাতিপুৱা কাৰণে ৰেডি হ'ব লাগিব, কাৰণ আমাৰ ফাৰ্ষ্ট মেটচখনেই আমাৰ আছে তোমাৰ জাৰ্নেলিষ্টৰ লগত। তো ব'লক গৈ থাকোঁ। আগত এস্কৰ্ট আৰু পিছফালে কনফিডেঞ্চ লেভেল আছে। এইফালে আগত এস্কৰ্ট গৈ আছে পুৰা। তো এতিয়া আমি আহি পাই গ'লোহি প্ৰশান্তি লজ। এইফালে আমাৰ মেইন প্ৰণয় দা, কমল। প্ৰণয় দা কেনেকুৱা এক্সাইটেড? এক্সাইটমেণ্টৰ এতিয়ালৈকে এক্সজষ্টেড হৈ আছোঁ বৰ্তমান। এক্সাইটমেণ্টটো কাইলৈ ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা হৈ গ'ল চাগে অলম'ষ্ট 24 আৱাৰ্ছমান, শোৱা মেলা নাইকিয়া, একদম পূৰা খেল অৰ্গেনাইজ কৰাত লাগি আছোঁ। এতিয়া বৰ্তমান কাইলৈ ৰাতিপুৱা উঠি মেলি পাই বেলেগ এটা এনাৰ্জি দেখিব, বেলেগ এটা পূৰা একদম ফিল্ডত। এইফালে আলহী গৈছে আপোনাৰ গাড়ী পাৰ্কিঙত, আৰু এইফালে আমি ৱেইট কৰি আছোঁ। বাই বাই, চি ইউ টুমৰো। কাইলৈ খেলত ধামাকা হ'ব লাগিব একদম। নাই, আমি আছোঁ, তুমি টেনশ্যন ল'ব নালাগে। আমি গা ঠিক কৰি দিম তোমাৰ একদম। গা ঠিক। আমাৰ লগত ডক্টৰছ 11 আছে। ডক্টৰছ 11 আছে, আৰু প্লাছ তোমাৰ মেডিকেল কেম্প থাকিব। মেডিকেল কেম্পো আছে, আৰু হস্পিটেল স্পনচাৰ আছে না, টেনশ্যনে নাই। তো ঠিক আছে, তো কাইলৈ লগ পাই আছোঁ। অ'কে, বাই বাই ফাৰ্ডিন, বাই বাই জন, বাই বাই। অ'কে, চি ইউ টুমৰো গাইজ, বাই বাই। য়েছ। অ'কে, তো আমি চব কৰি মেলি দিনটো বহুত দৌৰা হ'ল আজি, কাৰণ যিহেতু আপোনালোকে জানে আমাৰ অহাকালিৰ পৰা খেল হৈ আছে। তো যিজন স্পেচিয়েল গেষ্টৰ কথা কৈছিলোঁ আপোনালোকে দেখা পালে, অলৰেডি আহি পালেহি। তো আমি ইয়াতে থ'লোঁ, প্ৰশান্তি লজত থ'লোঁ। তো এতিয়া টাইম হৈছে ওচৰা-ওচৰি 12টা বাজিছে। এতিয়া ঘৰ যাওঁ, অলপমান নিজকো ৰেষ্ট দিওঁ, বডিটোকো ৰেষ্ট দিওঁ। যিহেতু কাইলৈ ৰাতিপুৱা আমাৰ 9টা বজাত আমাৰে ফাৰ্ষ্ট মেটচখন আছে জাৰ্নেলিষ্টৰ লগত।
তো সেইকাৰণে নিজৰ বডিটো অলপমান ৰেষ্ট দিওঁ তো আমি কাইলৈ লগ পাই আছোঁ ডাইৰেক্ট ফিল্ডত লগ পাম তো আমাক ছাপোৰ্ট কৰিব তেজপুৰ প্ৰ' লীগ ছিজন 2 তো আপোনালোকে আহিব চাবলৈ আৰু ছাপোৰ্ট কৰি যাব আৰু বাকী যি খেলত যি হ'ব গোটেইখিনি মই মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাব চেষ্টা কৰিম তো তেতিয়ালৈকে আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু খেলৰ আৰু সবিশেষ জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়ালৈকে বাই বাই গুড নাইট জয় অসম